আপোনাৰ লগত যদি অন্যায় হৈ আছে নহয় আপুনি সদায় মাত মাতক আপুনি সমাজখনৰ কথা ভাবি মাত নামাতাকে বা আপোনাৰ বিষয়ে বেলেগে মাত মাতিলে কি বুলি ভাবিব আপোনাক বেলেগে জাজ কৰিব কিবা কৰিব আপোনাৰ বিষয়ে বেলেগে ক'ব ইমান ভাবি লাভ নাই আপুনি অন্যায়টোৰ বিষয়ে আপুনি সদায় মাত মাতক যিমানে যি হৈ নাযাওক কিয় যদি কোনোবাই বেয়া কৰি আছে নহয় আপুনি যদি নিজে নিজৰ কাৰণে প্ৰতিবাদ নকৰে নহয় আন কিন্তু কোনেও আপোনাৰ লগত প্ৰতিবাদ নকৰিব আপুনি নিজে নিজৰ কাৰণে মাত মাতাটো খুবেই জৰুৰী হয় কোনে কি ভাবে ইমান ভাবিব নালাগে আপুনি মাত দিয়ক আপোনাক হেল্প কৰক আন কোনোবাই আপোনাৰ বিষয়ে বেয়াকৈ কওক কিন্তু আপুনি সদায় অন্যায়ৰ বিৰুদ্ধে আমি সদায় মাত মাতিব লাগে কেতিয়া সহ্য কৰিব নালাগে ঠিক তেনেদৰে ভাগৱত গীতাও কয় যে আপুনি যদি যিকোনো এটা ক্ষেত্ৰত দেখি আছে যে বহুত অন্যায় হৈ আছে আপুনি যদি মাত নামাতে সেই অন্যায় কৰা মানুহজন আৰু আপোনাৰ ক্ষেত্ৰত কিন্তু কোনো পাৰ্থক্য নাথাকে আপুনি যদি অন্যায় কৰা নাই প্ৰত্যক্ষভাৱে কিন্তু সেই মানুহজন আৰু আপোনাৰ ক্ষেত্ৰত কোনো পাৰ্থক্য নাথাকে আপুনি যদি দেখি বা বুজিও একো মাত মাতা নাই সেইকাৰণে আমি অন্যায়ৰ বিষয়ে সদায় মাত মাতিব লাগে সদায় প্ৰতিবাদ কৰিব লাগে পিছততো যি হ'ব দেখা যাব সময়ৰ লগে লগে কাৰণ সত্যক কোনেও ঢাকি ৰাখিব নোৱাৰে যিমানে যি নকৰক কিয় আমি সদায় অন্যায়ৰ বিষয়ে মাত মাতাটো জৰুৰী হয় নহয় জানো সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৰ ভাল হওক ধন্যবাদ